আপুনি কেতিয়াবা ভাবিছেনে যে ভগৱান শিৱৰ বাহন আৰু পৰম ভক্ত নন্দী প্ৰথমে কোন আছিল? তেওঁ কি সদায় ষাঁড়গৰুৰ ৰূপত আছিল নেকি? আজি আমি জানিম শিৱৰ বাহন নন্দী পূৰ্বজন্মত কোন আছিল, কেনেকৈ তেওঁ এটা ষাঁড়গৰুৰ ৰূপ পালে আৰু স্বয়ং ভগৱান শিৱৰ দ্বাৰপাল হৈ পৰিল। বহু আগৰ কথা, যেতিয়া পৃথিৱীত ঋষিসকলৰ আশ্ৰমত বেদৰ ধ্বনি গুজি উঠিছিল আৰু তপস্যাৰ অগ্নিয়ে পৰিৱেশ পবিত্ৰ কৰি ৰাখিছিল, তেতিয়া এজন মহান ঋষি আছিল যাৰ নাম আছিল ঋষি শিলহাদ। তেওঁ অতি জ্ঞানী, তপস্বী আৰু শিৱভক্ত আছিল, কিন্তু তেওঁৰ জীৱনত এটা অভাৱ আছিল। তেওঁৰ কোনো সন্তান নাছিল। তেওঁৰ হৃদয় বৈৰাগ্যৰে পূৰ্ণ আছিল যদিও এজন পিতৃ হোৱাৰ আকাংক্ষা তেওঁৰ অন্তৰত আছিল। তেওঁ বিচাৰিছিল যে তেওঁৰ এনে এটা পুত্ৰ হওক যি সাধাৰণ নহয়, বৰং শিৱভক্তিত লীন আৰু দিব্য গুণেৰে পৰিপূৰ্ণ হওক। এদিন তেওঁ কঠোৰ তপস্যা কৰাৰ সিদ্ধান্ত ল'লে। তেওঁ পানী আৰু আহাৰ সকলো ত্যাগ কৰিলে। বছৰ বছৰ ধৰি তেওঁ কেৱল ওম নমঃ শিৱায় জপ কৰি থাকিল। তেওঁৰ তপস্যা ইমানেই প্ৰবল আছিল যে দেৱলোকো বিচলিত হৈ উঠিল। অৱশেষত তেওঁৰ তপস্যাত সন্তুষ্ট হৈ ভগৱান শিৱ তেওঁৰ সন্মুখত প্ৰকট হ'ল। শিৱে ক'লে, ঋষি শিলাদ, তোমাৰ তপস্যাত মই সন্তুষ্ট হৈছো। তুমি যি বৰ বিচৰা মই তাকেই দিবলৈ সাজু। ঋষি শিলহাদে হাতজোৰ কৰি ক'লে, প্ৰভু, মোক এনে এটা পুত্ৰ দিয়ক যি চিৰকাল মৃত্যুৰ পৰাই বঞ্চিত আৰু আপোনাৰ পৰম ভক্ত হয়। তেতিয়া শিৱই হাঁহি মাৰি ক'লে, তোমাৰ এটা দিব্য পুত্ৰ উৎপন্ন হ'ব, যি মোৰেই অংশ হ'ব। কিছু সময় পিছত এদিন যেতিয়া শিলহাদে যজ্ঞভূমি সাজি আছিল, তেতিয়া মাটিৰ পৰা এটা দিব্য শিশুৰ আবিৰ্ভাৱ হ'ল। সেই শিশুটি তেজস্বী আছিল আৰু চকুত অদ্ভুত শান্তি আৰু শক্তি দেখা গৈছিল। আৰু লগে লগে আকাশবাণী হ'ল, ঋষি শিলাদ, এই শিশুটো তোমাৰেই পুত্ৰ। ইয়াৰ নাম নন্দী হ'ব। ঋষি শিলাদৰ চকুত আনন্দৰ চকুপানী উপচি পৰিল। তেওঁ শিশুটোক বুকুত সাৱটি ল'লে। সি কেৱল তেওঁৰ পুত্ৰ নাছিল, এয়া তেওঁৰ তপস্যাৰ আৰু শিৱৰ ওপৰত থকা বিশ্বাসৰ ফল আছিল। নন্দী শৈশৱৰ পৰাই শিৱৰ ভক্তিত লীন হৈ থাকিছিল। সি সকলো সময়তে শিৱৰ স্তুতি কৰি থাকিছিল। আনকি সি খেল খেলি থকাৰ সময়তো ভগৱান শিৱৰ নাম স্মৰণ কৰি থাকিছিল। এনেকৈয়ে সময় পাৰ হৈ গ'ল। ধীৰে ধীৰে নন্দী ডাঙৰ হ'ল। তেওঁ তেজস্বী, নম্ৰ আৰু বুদ্ধিমানী হৈ পৰিল। এদিন ঋষি শিলহাদৰ আশ্ৰমলৈ কিছুমান দিব্য ঋষি আহিল। তেওঁলোকে নন্দীক দেখি ধ্যানমগ্ন হৈ পৰিল। কিছু সময় পিছত ঋষিসকলৰ মুখত গম্ভীৰতা দেখা গ'ল। তেতিয়া ঋষি শিলহাদে চিন্তিত হৈ সুধিলে, হে ঋষিসকল, আপোনালোকে কি দেখিলে? তেতিয়া ঋষিসকলে ক'লে, এই শিশুটি দিব্য, কিন্তু ইয়াৰ আয়ু একেবাৰে কম। ই বেছি দিন জীয়াই নাথাকিব। এই কথা শুনি ঋষি শিলহাদ ভাঙি পৰিল। যি পুত্ৰৰ বাবে তেওঁ ইমান কঠোৰ তপস্যা কৰিছিল, তেওঁক এতিয়া হেৰুৱাব লাগিব। কিন্তু নন্দীয়ে পিতৃৰ দুখ বুজি পালে। তেওঁ পিতৃক ক'লে, পিতাশ্ৰী, মৃত্যু কেৱল শৰীৰৰ হয়, আত্মাটো সদায় অমৰ। যদি মই শিৱৰ শৰণ লওঁ, তেন্তে মোক কোনে লৈ যাব? তাৰ চকুত ভয় নাছিল, কেৱল বিশ্বাস আছিল। সেইদিনাৰ পৰাই নন্দীয়ে কঠোৰ তপস্যা আৰম্ভ কৰিলে। বনলৈ গৈ ধ্যানত লীন হৈ পৰিল। আহাৰ নিদ্ৰা সকলো ত্যাগ কৰিলে। কেৱল শিৱৰ নাম জপ কৰিবলৈ ধৰিলে। তেওঁৰ ভক্তি ইমান প্ৰবল আছিল যে প্ৰকৃতিও নিস্তব্ধ হৈ গ'ল। বতাহ থমকি গ'ল। চৰাইবোৰ মৌন হৈ পৰিল। তেতিয়া কৈলাশৰ পৰাই এটা দিব্য পোহৰ নামি আহিল। ভগৱান শিৱ আৰু মাতৃ পাৰ্বতী নন্দীৰ সন্মুখত আবিৰ্ভাৱ হ'ল। নন্দীয়ে শিৱ আৰু মাতৃ পাৰ্বতীক
শ্ৰদ্ধাৰে প্ৰণাম যাচিলে। শিৱই ক'লে, বৎস, তোমাৰ ভক্তিয়ে আমাক বাধ্য কৰাইছে তোমাৰ সন্মুখত প্ৰকট হ'বলৈ। এতিয়া তুমি কেৱল ঋষি শিলাদৰে পুত্ৰ নহয়, এতিয়াৰ পৰা তুমি আমাৰো পুত্ৰ। নন্দীৰ চকুত আনন্দৰ চকুপানী ভৰি পৰিল। শিৱে আশীৰ্বাদ দি ক'লে, আজিৰ পৰা তুমি চিৰকালৰ বাবে মৃত্যুৰ পৰাই মুক্ত আৰু মোৰ গণসকলৰ প্ৰধান হিচাপে নিৰ্বাচিত কৰা হ'ল। তাৰ পিছত নন্দীৰ ৰূপত পৰিৱৰ্তন হ'বলৈ ধৰিলে। তেওঁ ধীৰে ধীৰে এটা দিব্য ষাঁড়গৰুৰ ৰূপ পালে। তেওঁৰ শৰীৰ দিব্য প্ৰকাশেৰে ভৰি উঠিল। তেওঁৰ মুখত ষাঁড়ৰ দৰে দিব্য আভা দেখা গ'ল। এইটো সাধাৰণ ষাঁড় নাছিল, ই ধৰ্ম, শক্তি আৰু ধৈৰ্যৰ প্ৰতীক আছিল। শিৱই ক'লে, বৎস, আজিৰ পৰাই তুমি মোৰ বাহন হ'বা। নন্দীয়ে বিনম্ৰতাৰে এই ৰূপ গ্ৰহণ কৰিলে। তেওঁৰ বাবে এইটো গৌৰৱ নহয়, সেৱাৰ সুযোগ আছিল। আৰু এনেকৈয়ে নন্দী এটা ষাঁড়গৰুৰ ৰূপ পাইছিল আৰু তেওঁৰ জীৱন চিৰকাল ভগৱান শিৱৰ সেৱাৰ বাবে উচৰ্গা কৰিছিল। এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।